অসমৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া সোমাই পৰিছে এক নতুন বিতৰ্কত আৰু তাৰ পাছতেই বহুতেই অভিনেত্ৰী বৰষাৰাণী বিষয়াক অহংকাৰী বুলি কোৱা দেখা গৈছে। বন্ধুসকল, ভিডিঅ'টো শেষৰলৈকে চাব, তেতিয়াহে সকলোবোৰ কথা বুজি পাব। আৰু বৰষাৰাণী বিষয়াক ভাল পোৱাসকলে ভিডিঅ'টো লাইক এটা কৰিব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ময়ুৰমিক্স নামৰ এটা ইউটিউব চেনেলে কণ্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্যৰ দ্বাৰা অভিনেত্ৰী বৰষাৰাণী বিষয়ালৈ এটা প্ৰেংক কল কৰাইছিল আৰু শেষত ইউটিউবাৰগৰাকীয়ে বৰষাৰাণী বিষয়াক কিবা এটা ক'বলৈ কোৱাত অভিনেত্ৰী বৰষাৰাণী বিষয়াই এনেদৰে কৈছিল, প্ৰেংক কলছবিলাক কৰোঁতে আনজন ব্যক্তি কেনে পৰিস্থিতিত থাকে বা মানসিক স্থিতি কেনেকুৱা হৈ থাকে গম পোৱা নাযায়। গতিকে প্ৰেংক কলছবিলাক কৰাৰ আগত অলপ ভাবি চিন্তি চাই ল'ব লাগে। বন্ধুসকল, আৰু তাৰ পাছতেই বৰষাৰাণী বিষয়াক অহংকাৰী আৰু কণ্ঠশিল্পী হৰ্ষিতাৰ লগত ভালদৰে কথা নাপাতিল বুলি বহুতে সমালোচনা কৰিছে। বন্ধুসকল, তাৰ পাছত বৰষাৰাণী বিষয়াই পুনৰ এটা কমেণ্টৰ জৰিয়তে এনেদৰে কয়, এদিন আগতে এটা মোৰ সৰু অপাৰেশ্যন হৈছে, সিদিনা মোৰ গা আৰু মনটো একদম বেয়া, কিন্তু এইবোৰ কথাটো আমি কাকো কৈ নুফুৰোঁ। গতিকে প্ৰেংক কলবিলাক কৰোঁতে সেই মানুহজন বা মানুহগৰাকী কি অৱস্থাত আছে সেইটো ক'ব নোৱাৰি। আৰু শেষত বৰষাৰাণী বিষয়াই কয় যে, হৰ্ষিতা, মই টানকে নিশ্চয় তোমাক একো কোৱা নাই, তথাপিও যদি কিবা বেয়া পাইছা চৰি। বন্ধুসকল, এতিয়া নিশ্চয় গমেই পালে যে অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ গাত কোনো দুখ নাই। কিছুমান লোকে এনেই অযথা বিতৰ্কৰ সৃষ্টি কৰিছে। আৰু শেষত প্ৰেংক কলছসমূহৰ ওপৰত আপোনালোকৰ কি মতামত তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।